Hello friends, welcome to my channel. এয়া প্ৰথমতে বয়লাৰ মাংসখিনি ধুই লৈছো। এয়া আলু লৈ লৈছো। এটা বিলাহী লৈছো। এয়া তিনিটা পিয়াজ, নহৰু, আদা আৰু জলকীয়া তিনিটা লৈ লৈছো। আৰু এয়া নিমখ, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, মিট মছলা আৰু জালুক। এয়া অকমান মিঠাতেল লৈ লৈছো। এতিয়া এই মাংসখিনিত অকমান তেল দিছো। জালুকৰ বাহিৰে বাকি গোটেইখিনি মা মছলা একেলগে সানি পেলাই মেৰিনেট কৰিম। জালুকটো পিছত দিম। এয়া অকণমান নেমু চেপি দিছোঁ। নেমু চেপি দিলে মাংসৰ যোনটো কেঁচেমা গোন্ধ, এই গোন্ধটো নাথাকে। সেইকাৰণে মই নেমু দিওঁ মেৰিনেট কৰোঁতে। এতিয়া এই পিঁয়াজকেইটা মিহিকৈ কাটি ল'ম। এনেকৈ মিহি মিহিকৈ কাটি ল'লে বৰ ভাল লাগে। এয়া নহৰু আৰু আদা মই খুন্দনাত পিচি লৈছোঁ এনেকৈ। বিলাহীখিনি এনেকৈ সৰুকৈ টুকুৰা টুকুৰকৈ কাটি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এয়া গেছটো জ্বলাই লৈছোঁ আৰু এতিয়া কেৰাহীখন পাতি দিম। কেৰাহী গৰম হোৱাত এয়া অকণমান মিঠাতেল দি দিছোঁ। মই ব্ৰইলাৰ মাংসত বেছি তেল নিদিওঁ, যিহেতু ব্ৰইলাৰ মাংসৰ পৰা পিছত বহুত তেল ওলায়। এয়া পিঁয়াজখিনি দি দিলোঁ। এয়া অকণমান চেনি দি দিছোঁ। চেনি দিলে কালাৰটো ধুনীয়া হয় মাংসৰ। পিঁয়াজখিনি অলপ ভজা হোৱাত এয়া আদা নহৰুখিনি দি দিছোঁ। দি পেলাই আকৌ অলপ সময় ভাজি ল'ম। এয়া অকণমান হালধি দি দিছোঁ ইয়াতে। হালধি দি পেলাই আকৌ অকণমান সময় ভাজিলোঁ। এয়া দেখিছেনে মই কিমান কমকৈ তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া বিলাহীৰ পেষ্টখিনি এনেদৰে দি দিছোঁ। দি পেলাই এতিয়া অলপ সময় আকৌ ভাজিব লাগিব। বিলাহীৰ কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি থাকিব লাগিব। বিলাহীখিনি ভজা হ'লত এয়া মাংস দি দিছোঁ। অলপ সময় মাংসখিনি লৰাই পেলাই ভাজিব লাগিব। অলপ সময় ভাজি পেলাই ঢাকনিখন লগাই দিম। মাজে মাজে এনেকৈ ঢাকনি দাঙি পেলাই আমি আকৌ লৰাই থাকিম। অলপ সময় ভজা হোৱাৰ পাছত এয়া আলুসমূহ দি দিছোঁ। যিহেতু আজিকালি আলুবোৰ সিজোতে বহুত সময় লাগে, সেইকাৰণে আলুখিনি মই সোনকালেই দি দিওঁ। এয়া 20-25 মিনিটমান সময় ভজাৰ পাছতে মোৰ মাংসখিনি প্ৰায় সিজিছেই। মোৰ যিহেতু সৰু বেবী আছে, সেইকাৰণে মই তাইলৈ কাঢ়ি লোৱাৰ পাছতহে জলকীয়া দিওঁ। এতিয়া মই ইয়াত জলকীয়া দি দিম। আৰু জালুকখিনিও দিবলৈ আছিলে, জালুকখিনিও দি দিম এতিয়া। মাংসখিনি যিহেতু ভালকৈ ভজা হৈ গ'ল, এতিয়া ইয়াত পানী দি দিছোঁ। পানী দিয়াৰ পাছত মাংসখিনি ভালদৰে উতলিবলৈ দিব লাগিব। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিম আৰু ঢাকনিখন লগাই দিম।
মাংসৰ জোলখিনি ডাঠ হ'বৰ বাবে এনেদৰে 2 পিচমান আলু ভাঙি দিব পাৰে। এয়া মোৰ মাংসখিনি হৈ গ'ল। এয়া মই এটা বাটিত কাঢ়ি লৈছোঁ। বন্ধুসকল, মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিলে? যদি ভাল লাগিলে আপোনালোকে বনাই খাই চাব পাৰে। আৰু যদি মোৰ ৰেচিপিটো ভাল পালে আপোনালোকে, তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।